কিমান ঘৰ আছিলে মিচিং জাতিৰ আমাৰ 20 ঘৰ মান আছিলে 20 ঘৰ মান আছিলে 20 ঘৰ 20 ঘৰ মান আছিলে আজিলৈ আপোনালোকৰ কি ব্যৱস্থা হৈছে এনে মিচিংৰ মাজতে কিছু আজি MLA আছে মিনিষ্টাৰ আছে লাজে লাগে মিচিং বুলি নিজকে চিনাকি দিবলৈ গুৱাহাটী 150খন ঘৰ মানে ভাঙি দিয়া হৈছে আৰু এই 150খন ঘৰৰ যিবোৰ মানুহ এইবিলাক মানে বহুত আপোনালোকৰ সহায় দি আপোনালোকৰ যোগেদি আৰু আমি জাষ্ট এখন বৰমূৰীয়া এৰিয়া আমাক জাষ্ট কভাৰ কৰিব দিছে চিলাবছৰ এৰিয়া বেলেগে কভাৰ কৰিছে বা বেলেগ ধেমাজি চেমাজি এৰিয়া বেলেগে কভাৰ কৰিছে আপুনি যদি কভাৰ নকৰোঁ থেংক ইউ ছ মাছ সেইটোৱে বহুত একটু ভালেই বহুত নমস্কাৰ বন্ধুসকল মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ চ' আমি আজি আপোনালোকৰ কাৰণে ভাল কাম কৰিব গৈ আছোঁ মানে ভাল কামটো কি বুলি ক'লে আমাৰ গুৱাহাটী বৰবাৰীত যেনেকুৱা গড় ইভেকশ্যন কৰিছিলে তাৰ কাৰণে আমি সিহঁতক সহায় কৰিম বুলি ভাবি আমাৰ মিচিং ইউটিউবাৰ আহি আমি আজি দোকানে গৈ অলপমান ডনেশ্যন কালেকশ্যন কৰাৰ পিছত সিহঁতক গুৱাহাটীত গৈ আমি অলপমান খোৱা বোৱা কিছু লৈ যাই পিনি তাত আমি দিম সিহঁতক চ' আপোনালোকে ভিডিঅ' স্কিপ নকৰিবি শেষলৈ চাই থাকক চ' ৰাহুল বুঢ়া ডি নিউজতো ই কাম কৰে তাৰপিছত এয়া খুলিবই কি খবৰ ভাই ভালে আছো বৰ্তমান যি হয় মানে এইটো গম পাইছে সকলোৱে হয়নে নহয় কথাটো হৈছে আমাৰ কিবা এইটো গুৱাহাটী বৰবাৰীত মানে 150 গড় মানে এইটো কিবা চৰকাৰী মাটি হিচাপে মানে কৰি পিনি ন চ' আৰু সকলোকে কৈছো মই আমাৰ যেনেকা আছামিছত ছাত্ৰ সংগঠন আছে চ' আপোনালোকেও যিমান পাৰে সহায় কৰি দিবি চ' তাত আমাৰ মিচিঙে নহয় বড়ো আছামিজ বহুত মানুহ আছে যিকোনো মানুহ আছে চ' সিহঁতৰ ঘৰ চৰ ভাঙি দিছে চৰকাৰে চ' আপোনালোকে যিমান পাৰে সহায় কৰক বুলি মই কৈ পিনি আৰু এই আমাৰ ইপিনিত কালেকশ্যন কৰি আছে চ' কালেকশ্যনৰ ভিডিঅ' অলপমান দেখাওঁ আজি আপোনালোকে চাওক বৰষুণ দি আছে হ'লে আমি ইয়াত ভিজি কালেকশ্যন কৰিবলগীয়া হৈ আছে এয়া বক্সটো এই বক্সত পইচাটো ভৰাই এয়া আমাৰ ইউটিউবাৰ শ্বপ এতিয়া অলপমান ডনেশ্যন কালেকশ্যন কৰি আছোঁ আৰু মানে আমি গুৱাহাটী কথাটো জানে চাগে ন 150 মান ঘৰ আমি চিলাপতাৰ হয় অকণমান 10-20 টকা পাৰিম নেকি বাইদেউ কিবা ক'ব নেকি আৰু গুৱাহাটীত থকা মানুহবিলাকৰ কাৰণে আপুনি আমাৰ চিলাপতাৰৰ ফালৰ পৰা কিবা এটা কৈ দিব নেকি আমি কি কৰিছোঁ কিমান কষ্ট কৰিছোঁ আপোনালোকক অকণমান আপোনালোকৰ লগত সহায় কৰিছে ধন্যবাদ নাই আপোনালোকে আমাৰ ভিডিঅ' জৰিয়তে এনে চাব পাব আমি তাত চমজাই দিমতো কিছুমান যাব কিছুমান ইউটিউবত যাবগে আমি পাৰ্মিশ্যন লৈছিলোঁ পাৰ্মিশ্যন লোৱাৰ কাৰণে আমি কৰিব পাৰিলোঁ কামটো আৰু সেই হিচাপে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰে কিবা ক'ব নেকি উচ্ছেদিত মানুহ আপোনালোকৰ যিটো পদক্ষেপ লৈছে মই ভালে পাইছোঁ আনন্দিত হৈছোঁ মানে এনেকুৱা ৰাইজক সহায় কৰাটো আমিও বিচাৰোঁ আমিও যে আমাৰ বজাৰৰ পৰা 2-1 টকা ৰাইজক সহায় কৰিব পাৰিছোঁ সেইটো আমি কথা আনন্দ পাইছোঁ আপোনালোকৰ এই খৰচটো ভাল হওক আৰু যিহেতু ভৱিষ্যত কৰিছোঁ এখেতে যাতে পুনৰ সংস্থান পাৰিব আমি জানিব বিচাৰোঁ থেংক ইউ দাদা চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ব চ' আজি আমি বহুত কষ্ট কৰিলোঁ আৰু পইচা কালেকশ্যন কৰি পিছত তাত আমি যাম গুৱাহাটীত তাতো আপোনালোকক ভিডিঅ' দেখাম চ' আজিৰ ভিডিঅ' ইয়াতে শেষ হ'ব আপোনালোকে যদি কোনোবাই মোৰ নতুনকৈ চেনেলটো চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিবি ফেচবুক পেজত চাই আছে যদি ফ'ল' কৰি দিবি চ' আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত